নিৰ্বাচনটো ডিসেম্বৰত আছিল কিন্তু হেতু অলপ আগুৱাই সেপ্টেম্বৰত কৰাৰ কথা যেটো চলিছে আমি অলৰেডি সবে ৰাজনৈতিক দলবিলাকে সাজু হৈছো ইউপিপিএলও সাজু হৈছো গতিকে পলিটিক্স কৰাৰ লগে লগে নিৰ্বাচনটো আৰু এৰি চলিব পৰা এটা প্ৰক্ৰিয়া নহয় গতিকে নিৰ্বাচনৰ কাৰণেও প্ৰস্তুতি আমি আগৰ পৰাই চলাই আছো আৰু আজি তাৰিখত চাবলৈ গলে 40টা সমষ্টিত আমাৰ কামকাজ খুব সুন্দৰ হৈ আছে আমাৰ ওয়ার্কার বিলাক লিডার বিলাক খুব মানে ভাল এটা পৰিবেশত ফুৰ্তি কৰি বা ভাল এটা কমফৰ্ট এটা অৱস্থাত ৰাইজৰ লগত থাকি একেলগে কামকাজ কৰি আছে আৰু যোৱা 5টা বছৰত শান্তি স্থাপন হোৱাৰ লগতে বহুতখিনি উন্নয়নৰ কামকাজ হল আৰু একে সময়তে বদলেণ্ডৰ ৰাইজৰ দীঘলীয়া এটা যেটো সমস্যা আছিল যে শংকা এটা আছিল যে ইয়াত পুনৰ আমাৰ সমন্বয় নাহিব নেকি ইয়াত শ বছৰ আগৰ পৰা বহুত জাতি জনগোষ্ঠী বসবাস কৰি আছে একেলগে আৰু যেতিয়া ইয়াত এটা অশান্তি হৈছিল সবৰ এটা মনত দুখ আছিল যে ইয়াতে শান্তি ঘূৰি নাহিব নেকি সমন্বয় এটা পৰিবেশ আকৌ নাপাম নেকি আমি এই পৰিবেশবিলাক আহাৰ পিছত এতিয়া বদলেণ্ড অঞ্চলটো ভাৰতৰ যিকোনো অঞ্চলৰ নিচিনা খুব এটা ষ্টেবল এটা সুস্থ এটা পৰিবেশত আমি আছো তো এই কাৰণে এই নিৰ্বাচনটো মই দেখিছো যে খুব এটা কঠিন নিৰ্বাচন নহয় ইউপিপিএলৰ ফালৰ পৰা চালে আৰু আমি আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাৰ ওপৰত আৰু ৰাইজৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিছো এই কাৰণে নিৰ্বাচনটো খুব ভাল হ'ব